Hello guys, this is Chiranjit Chil and you are watching DG Classes. আজিৰ বিষয় হল অৰ্থনীতিত বজাৰৰ ধাৰণা আৰু ইয়াৰ প্ৰকাৰ। বজাৰ বুলিলে আমি সাধাৰণতে দ্ৰব্য সামগ্ৰী কিনা বেচা কৰা ঠাইকে আমি বজাৰ বুলি কোৱা হয়। আধুনিক অৰ্থত আমি এটো ক'ব পাৰো যে দ্ৰব্য আৰু সামগ্ৰী বা সেৱাৰ কিনা বেচা কৰাৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যাৰ মাধ্যমত কৰা হৈ আছে তাকে আমি বজাৰ বুলি ক'ব পাৰো। প্ৰতিযোগিতাৰ ওপৰত ভিত্তি কৰি বজাৰক আমি মূলত দুটা ভাগত ভাগ কৰিব পাৰো। প্ৰথমটো হল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ যাক ইংৰাজীত পাৰফেক্ট কম্পিটিশন মাৰ্কেট বুলি কোৱা হয়। কম্পিটিশন ইয়াত স্পেলিংটো হ'ব COMPETITION পাৰফেক্ট কম্পিটিশন মাৰ্কেট। আৰু দ্বিতীয়টো হল অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ imperfect competition market। এতিয়া আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলিলে কি বুজো আৰু ইয়াৰ কিছুমান বৈশিষ্ট্য ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলিলে আমি এটুকে বুজো যে যি বজাৰত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতাই একে গুণ সম্পূৰ্ণ দ্ৰব্য সামগ্ৰীৰ কিনা বেচা কৰা হয় তেনেকুৱা বজাৰক আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি কোৱা হয়। ডেফিনেশন মই ৰিপিট কৰি দিছো, যি বজাৰত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতাই একে গুণ সম্পন্ন দ্ৰব্য সামগ্ৰীৰ কিনা বেচা কৰে তেনেকুৱা বজাৰক আমি ক'ব পাৰো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বা পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট। এই বজাৰৰ কিছু বৈশিষ্ট্য আমি যদি আলোচনা কৰিব যাওঁ, এক নম্বৰত আমি এটো ক'ব পাৰো যে এই বজাৰত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে। অসংখ্য ক্ৰেতা বিক্ৰেতা থাকিব। দ্বিতীয়তে আমি এটো ক'ব পাৰো যে এই বজাৰত নতুন কোনো প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান কৰিব পাৰে। নতুন প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিব। অৰ্থাৎ যিকোনো নতুন প্ৰতিষ্ঠানে এই বজাৰত দ্ৰব্যটো বা সামগ্ৰীটো বিক্ৰী কৰিব পাৰে আৰু যেতিয়াই তেতিয়াই সেই বজাৰৰ পৰা সি প্ৰস্থান কৰিব পাৰে। ৩ নম্বৰত এই বজাৰত যিবিলাক দ্ৰব্য বিক্ৰী হয় তাৰ দামসমূহ বা দ্ৰব্য সামগ্ৰীসমূহৰ দাম একেই থাকিব আৰু এই বজাৰত দ্ৰব্য সামগ্ৰীবিলাকৰ দাম উদ্যোগে নিৰ্ধাৰণ কৰে। নতুন কোনো প্ৰতিষ্ঠানে এই বজাৰৰ দাম নিৰ্ধাৰণ কৰিব নোৱাৰে। যিহেতুকে এই বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবোৰৰ দাম প্ৰতিষ্ঠানটোৱে নিজে সিদ্ধান্ত ল'ব নোৱাৰে, সেই কাৰণে নতুন প্ৰতিষ্ঠান এটাক দৰ গ্ৰহণ কৰতা বুলি কোৱা হয় বা ইংৰাজীত আমি ইয়াক ক'ব পাৰো প্ৰাইস টেকাৰ। ক্লিয়াৰ? নেক্সট 4 নম্বৰ বৈশিষ্ট্য যদি আমি আলোচনা কৰিব বিচাৰো যে এই বজাৰত দ্ৰব্য সামগ্ৰী সম্পৰ্কে ক্ৰেতা আৰু বিক্ৰেতাৰ সম্পূৰ্ণ জ্ঞান থাকে। কি দ্ৰব্য কিমান দামত বিক্ৰী হৈ আছে সেই সম্পৰ্কে সম্পূৰ্ণ জ্ঞান থাকিব ক্ৰেতা আৰু বিক্ৰেতাৰ। নেক্সট 5 নম্বৰত যে এই বজাৰত কোনো ধৰণৰ বিক্ৰী ব্যয় বা পৰিবহন ব্যয় নাথাকে। বিক্ৰী ব্যয় বা পৰিবহন ব্যয় ধৰা নহয়, পৰিবহন ব্যয় নাথাকে। এতিয়া যদি আমি বুজিবলৈ চেষ্টা কৰো বিক্ৰী ব্যয় কি বা পৰিবহন ব্যয় কি। বিক্ৰী ব্যয় মানে হল যে দ্ৰব্য এটা চাহিদা বৃদ্ধি কৰাৰ কাৰণে উৎপাদকজনে যি ব্যয় কৰে তাক কোৱা হয় বিক্ৰী ব্যয় আৰু দ্ৰব্য সামগ্ৰী অনা নিয়া কৰাত যিখিনি খৰচ হয় তাক কোৱা হয় পৰিবহন ব্যয়। এই বজাৰত এটো শূন্য বুলি ধৰি লোৱা হয়। নেক্সট হল এই বজাৰত যি দ্ৰব্য সামগ্ৰী বিক্ৰী হয় সেই দ্ৰব্য সামগ্ৰীবোৰ কি থাকিব? সমগুণ বিশিষ্ট থাকিব। সমগুণ
বিশিষ্ট বা সমজাতীয় অৰ্থাৎ যি দ্ৰব্য সামগ্ৰী বিক্ৰী হৈ আছে সেই দ্ৰব্য সামগ্ৰীবোৰ কি থাকিব একে গুণ সম্পন্ন থাকিব নেক্সট হল এই বজাৰত চাহিদা ৰেখাডাল এনেকুৱা হ'ব চাহিদা ৰেখা আমি জানো যে চাহিদা ৰেখা মানে এয়াৰ ৰেখাডাল ও এক্স অক্ষৰ সমান্তৰাল হ'ব এইফালে যদি আমি ধৰো দাম এইফালে আমি ধৰিলো পৰিমাণ তেনেহলে এই বজাৰত চাহিদা ৰেখাডাল কেনেকুৱা হ'ব ও এক্স অক্ষৰ সমান্তৰাল হ'ব আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এআৰ আৰু এমআৰ সমান বুলি ধৰি লোৱা হয় আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে সবিশেষ বা ডিটেইলছত আলোচনা কৰিম যে কিয় এই বজাৰত এআৰ আৰু এমআৰ সমান হয় তো এইখিনিয়ে হল এই বজাৰৰ মূল বৈশিষ্ট্য নেক্সট হল অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এই বজাৰৰ প্ৰকাৰবিলাক হল একচেটিয়া বজাৰ দ্বয়াধিকাৰ বজাৰ স্বল্পাধিকাৰ বজাৰ একাধিকাৰ বজাৰ বা ইয়াক আমি একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ বুলিও ক'ব পাৰো এতিয়া আমি এই বজাৰবিলাকৰ ডেফিনেশ্যন বা সংজ্ঞা আৰু কিছু বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে লিখা আছে ইয়াত একচেটিয়া বজাৰ তো যি বজাৰত কেৱল মাত্ৰ এজন বিক্ৰেতা থাকে আৰু সেই বিক্ৰেতাজনে বিক্ৰী কৰা দ্ৰব্য সামগ্ৰীৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাথাকে তেনেকুৱা বজাৰক আমি একচেটিয়া বজাৰ বুলি ক'ব পাৰো যাক ইংৰাজীত কোৱা হয় মনোপলি মাৰ্কেট এই বজাৰৰ বৈশিষ্ট্যসমূহ যে এই বজাৰত এজনে মাত্ৰ বিক্ৰেতা থাকিব এই বজাৰত মাত্ৰ এজনে বিক্ৰেতা থাকিব দুই নম্বৰ বৈশিষ্ট্য আমি ক'ব পাৰো যে এই বজাৰত নতুন কোনো উদ্যোগ বা নতুন কোনো প্ৰতিষ্ঠানে প্ৰৱেশ কৰিব নোৱাৰে এইটোৱে একমাত্ৰ বজাৰ যি বজাৰত নতুন কোনো প্ৰতিষ্ঠানে প্ৰৱেশ কৰিব নোৱাৰে তিনি নম্বৰত হল এই বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবোৰৰ দাম একে নাথাকে অৰ্থাৎ যেহেতুকে দৰ নিৰ্ধাৰণ কৰাৰ ক্ষমতা একচেটিয়া বজাৰৰ মালিকৰ হাতত থাকে গতিকে এই বজাৰত উৎপাদকজনে বা মালিকজনে দ্ৰব্য সামগ্ৰীৰ দাম ভিন্ন ভিন্ন ল'ব পাৰে যাৰ কাৰণে একচেটিয়া বজাৰৰ উৎপাদকজনক বা মালিকজনক আমি দৰ গঢ়তা বুলি ক'ব পাৰো কি বুলি কোৱা হয় দৰ গঢ়তা বা ইংৰাজীত বুলি ক'লে আমি এনেকৈ ক'ব পাৰো প্ৰাইস মেকাৰ এ মনোপলিষ্ট মাৰ্কেট ইজ নন টু বি এ প্ৰাইস মেকাৰ অৰ্থাৎ একচেটিয়া বজাৰৰ উৎপাদকজনক আমি বা প্ৰতিষ্ঠানগৰাকীৰ মালিকজনক আমি দৰ গঢ়তা বুলি কোৱা হয় এই কাৰণে কোৱা হয় কাৰণ তেখেত নিজে দৰ নিৰ্ধাৰণ কৰিব পাৰে কিন্তু মন কৰিবলগীয়া যে হি পৰিমাণ নিৰ্ধাৰণ কৰিব নোৱাৰে কেৱল দামহে নিৰ্ধাৰণ কৰিব পাৰে নেক্সট বৈশিষ্ট্য যদি যাওঁ আমি এইটো ক'ব পাৰো যে দৰ বিভেদীকৰণ এই বজাৰৰ এটা বৈশিষ্ট্য দৰ বিভেদীকৰণ এইটো এটা খুব ইম্পৰ্টেন্ট কনসেপ্ট হয় ইয়াৰ ওপৰত আমি নেক্সট পৰৱৰ্তীত আকৌ এটা ভিডিও বনাম ইয়াতে দৰ বিভেদীকৰণ বা প্ৰাইস ডিসক্ৰিমিনেশন মানে কি এইখিনি বুজাই দিয়া হ'ব যে দৰ বিভেদীকৰণ মানে কি একচেটিয়া বজাৰৰ মালিক এজনে যেতিয়া একেটা দ্ৰব্যৰ কাৰণে ভিন ভিন ক্ৰেতাৰ পৰা ভিন ভিন দাম সংগ্ৰহ কৰে তেতিয়া তাক কোৱা হয় দৰ বিভেদীকৰণ বা প্ৰাইস ডিসক্ৰিমিনেশন অৰ্থাৎ দ্ৰব্য একেটাই কিন্তু দাম বেলেগ বেলেগ লোৱা হয় বেলেগ বেলেগ ক্ৰেতাৰ পৰা সেই কাৰণে দৰ বিভেদীকৰণ এই বজাৰৰ এটা মূল বৈশিষ্ট্য বুলি আমি ক'ব পাৰো 5 নম্বৰত যদি আমি ক'ব যাও এই বজাৰত চাহিদা ৰেখাডাল বাওফালৰ ওপৰৰ পৰা সোফালে তললৈ
নামি অহা হয় কেনেকুৱা হ'ব এইটো হ'ব চাহিদা ৰেখা আমি জানো চাহিদা ৰেখা মানে এয়াৰ ৰেখা এইফালে দাম এইফালে পৰিমাণ এই বজাৰত চাহিদা ৰেখাডাল বা এয়াৰ ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালে তললৈ নামি অহা হয় কাৰণ উৎপাদক প্ৰতিষ্ঠানটোৱে দ্ৰব্য সামগ্ৰীৰ দাম অলপ কমাই আনে এই কাৰণে কাৰণ যাতে দ্ৰব্য সামগ্ৰী বেছিকে বিক্ৰী কৰিব পাৰে সেই কাৰণে এই বজাৰত চাহিদা ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালে তললৈ নামি অহা হয় নেক্সট হল দ্বয়াধিকাৰ বজাৰ দ্বয়াধিকাৰ বজাৰ যি বজাৰত দুজন মাত্ৰ বিক্ৰেতা থাকে তাকে কোৱা হয় দ্বয়াধিকাৰ বজাৰ ইয়াতে কেৱল মাত্ৰ দুইজনহে বিক্ৰেতা থাকিব দুজন বিক্ৰেতা থাকিব বাকি দ্বয়াধিকাৰ বজাৰ স্বল্পাধিকাৰ বজাৰৰ এটা ভাগ বুলি আমি ক'ব পাৰো যেটো নেক্সটত আছে যাক কোৱা হয় অলিগোপলি মাৰ্কেট অৰ্থাৎ এজনতকৈ বেছি বিক্ৰেতা থকা কিন্তু কম সংখ্যক বিক্ৰেতা থকা বজাৰকে আমি ক'ব পাৰো স্বল্পাধিকাৰ বজাৰ আৰু স্বল্পাধিকাৰ বজাৰত যদি দুজন মাত্ৰ বিক্ৰেতা থাকে তেতিয়া আমি তাক দ্বয়াধিকাৰ বজাৰ বুলি ক'ব পাৰো স্বল্পাধিকাৰ বজাৰৰ কিছু বৈশিষ্ট্য হল যে এই বজাৰত এজনতকৈ বেছি কিন্তু কম সংখ্যক বিক্ৰেতা থাকে দ্বিতীয়তে বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবিলাকৰ দাম প্ৰায় একে থাকে বা ইয়াক আমি ক'ব পাৰো দৰ স্থবিৰতা ইংৰাজীত কোৱা হয় প্ৰাইস ৰিজিডিটি অৰ্থাৎ এই বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীৰ দাম প্ৰায় একেই থাকে 3 নম্বৰ প্ৰতিষ্ঠানসমূহৰ মাজত আত্মনিৰ্ভৰশীলতা থাকে বা এজনে আনজনৰ ওপৰত অলপ নিৰ্ভৰ কৰিবলগীয়া হয় এইখিনি হল স্বল্পাধিকাৰ বজাৰৰ মূল বৈশিষ্ট্য নেক্সট একাধিকাৰ বজাৰ যাক ইংৰাজীত কোৱা হয় মনোপলিষ্টিক মাৰ্কেট বাস্তৱ ক্ষেত্ৰত যিখন বজাৰ সদায় সন্মুখীন হৈ আছো তাৰে প্ৰায়ভাগ বজাৰকে আমি একাধিকাৰ বজাৰৰ লগত লৈ যাব পাৰো কাৰণ এই হল একমাত্ৰ বজাৰ যেটো বাস্তৱমুখী অৰ্থাৎ যি বজাৰত বহুতো ক্ৰেতা আৰু বিক্ৰেতাই ভিন্ন গুণ সম্পূৰ্ণ দ্ৰব্য সামগ্ৰীৰ কিনা বেচা কৰা হয় তেনেকুৱা বজাৰক আমি ক'ব পাৰো একাধিকাৰ বজাৰ যাক ইংৰাজীত কোৱা হয় মনোপলিষ্টিক মাৰ্কেট মই আকৌ কৈছো সংজ্ঞাটো যে যি বজাৰত বহুতো ক্ৰেতা আৰু বিক্ৰেতাই ভিন গুণ সম্পূৰ্ণ দ্ৰব্য সামগ্ৰীৰ কিনা বেচা কৰা হয় তাকে কোৱা হয় একাধিকাৰ বজাৰ ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে যদি আমি আলোচনা কৰো প্ৰথমতে আহিব যে এই বজাৰত বহুতো ক্ৰেতা আৰু বিক্ৰেতা থাকে বহুতো ক্ৰেতা আৰু বিক্ৰেতা থাকে দ্বিতীয়তে দ্ৰব্য হোৱা সামগ্ৰীবোৰ একে গুণ সম্পূৰ্ণ নহয় অৰ্থাৎ ভিন্ন গুণ সম্পূৰ্ণ হ'ব দ্ৰব্য সামগ্ৰীবোৰ কি হ'ব ভিন্ন গুণ সম্পন্ন যাক ইংৰাজীত কোৱা হয় প্ৰডাক্ট ডিফাৰেন্সিয়েশন অৰ্থাৎ একেটা দ্ৰব্যকে যেতিয়া ভিন প্ৰকাৰে উৎপাদন কৰা হয় তাৰ ৰং হাত বা আকাৰ আদিৰ প্ৰকাৰবোৰ বেলেগ কৰি উৎপাদন কৰা হয় তেতিয়া তাক ভিন্ন গুণ সম্পন্ন বুলি কোৱা হয় তৃতীয়তে এই বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীসমূহৰ দাম বেলেগ হ'ব অৰ্থাৎ যেনেকৈ আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত পাইছো যে দামসমূহ একে থাকে কিন্তু ইয়াত কি হ'ব দামসমূহ বেলেগ হ'ব কিয়নো এই বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবোৰ ভিন্ন গুণ সম্পন্ন হয় অৰ্থাৎ একে গুণ বা একে জাতীয় নহয় যাৰ কাৰণে দামবিলাক কি হ'ব বেলেগ হ'ব 4 নম্বৰত আমি এটো ক'ব পাৰো
এই বজাৰত কি থাকিব নতুন কোনো উদ্যোগ প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিব অৰ্থাৎ নতুন কোনো প্ৰতিষ্ঠানে এই বজাৰত যেতিয়া তেতিয়া প্ৰৱেশ কৰিব পাৰে বা এই বজাৰৰ পৰা প্ৰস্থান কৰিব পাৰে 5 নম্বৰত আমি ক'ব পাৰো বজাৰ সম্পৰ্কে যি ধাৰণা থাকিব লাগে বজাৰৰ দ্ৰব্যৰ দামে হওক সেই দ্ৰব্যটোৰ প্ৰকাৰে হওক সেই দ্ৰব্যটোৰ কোৱালিটি সম্পৰ্কে বা গুণাগুণ সম্পৰ্কে হওক ইয়াৰ বিষয়ে ক্ৰেতা বা বিক্ৰেতাৰ সম্পূৰ্ণ জ্ঞান নাথাকে অৰ্থাৎ বজাৰ সম্পৰ্কে যি ধাৰণা সেই ধাৰণাটো ক্ৰেতা বা বিক্ৰেতাৰ বজাৰ সম্পৰ্কে সম্পূৰ্ণ ধাৰণা নাথাকে 6 নম্বৰত আমি ক'ব পাৰো যে বিক্ৰী ব্যয় এই বজাৰৰ এটা অন্যতম বৈশিষ্ট্য বিক্ৰী ব্যয় অৰ্থাৎ ইংৰাজীত কোৱা হয় সেলিং কষ্ট বিক্ৰী ব্যয় অলপ আগতে কোৱা হৈছিল এই ভিডিঅ'ৰ ষ্টাৰ্টিংত কোৱা হৈছিল বিক্ৰী ব্যয় কি যে কোনো এটা দ্ৰব্যৰ চাহিদাক আকৰ্ষণ কৰাৰ কাৰণে উৎপাদকে বা প্ৰতিষ্ঠানটোৱে যি ব্যয় কৰে তাকে কোৱা হয় বিক্ৰী ব্যয় উদাহৰণস্বৰূপে বিজ্ঞাপনত হোৱা ব্যয় তো এই বজাৰত দ্ৰব্য এটাৰ চাহিদা বৃদ্ধি কৰাৰ কাৰণে একাধিকাৰ বজাৰৰ মালিকে কি কৰে বিক্ৰী ব্যয় কৰিব পাৰে বা কৰে নেক্সট আমি ক'ব পাৰো যে এই বজাৰত চাহিদা ৰেখাডাল বা ইয়াৰ ৰেখাডাল কি হ'ব নিম্নগামী হ'ব কেনেকুৱা ইয়াত যদি আমি চিত্ৰটো আঁকিবলৈ চেষ্টা কৰো এইফালে যদি আমি ধৰো দাম এইফালে ধৰো পৰিমাণ তেনেহলে আমি চাহিদা ৰেখা অৰ্থাৎ ইয়াৰ ৰেখাডাল এনেকুৱা পাম ডাউনৱাৰ্ড স্লোপিং অৰ্থাৎ তলফালে নামি অহা আৰু এই সকলোবিলাক বজাৰৰ ক্ষেত্ৰতে কেনেকৈ উৎপাদক প্ৰতিষ্ঠান এজনে হ্ৰস্বকালত বা দীৰ্ঘকালত দাম বা পৰিমাণ নিৰ্ধাৰণ কৰে এই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো এইখিনি আছিল আজিৰ ভিডিঅ' থ্যাংক ইউ ফৰ your time please like share and subscribe to our channel